15 মাৰ্চ 2026 যিদিনা আমাৰ বনাই অঞ্চলবাসীৰ ৰাইজ বনাইৰ পৰা বাসুদেৱ থানলৈ যাত্ৰা কৰিছিলোঁ। সিদিনা আছিল বতৰটো খুব বেছি বেয়া আৰু আমি প্ৰতিকূল বতৰকো নেওচি বাসুদেৱ থানলৈ উৎসাহেৰে অগ্ৰসৰ হৈছিলোঁ। বতৰতকৈও পিছে মোৰ কপালখনহে আছিল বেছি বেয়া, কাৰণ ট্ৰেভেলাৰ লাষ্টৰ ছিটত মই আৰু কাষৰ গ্লাছখনো আধা নাছিল। গতিকে বতাহে বৰষুণে ভালকৈ আমনি কৰিছিলে মোক। তাতে আকৌ সিদিনা আছিল মোৰ গাটো অলপ বেয়া। মই বোলো বাসুদেৱ তুমি বচালেহে বচোৱা। অৱশ্যে ভালে ভালে আমি গৈ উপস্থিত হ'লোঁ আমাৰ গন্তব্যস্থান। সত্ৰৰ বাহিৰৰ জুৰীয়া হাতীৰ গেটখনৰ তলেৰে সোমাই যাওঁতেই গধুৰ মনবোৰ পাতল হৈ গৈছিল। সিদিনা যাত্ৰাৰ পথৰ ভাগৰবোৰ নোহোৱা হৈ গৈছিল। চাওকচোন পৰিৱেশটো ইমান ধুনীয়া নহয়নে বাৰু? এই পবিত্ৰ তীৰ্থভূমি বাসুদেৱ থানলৈ দূৰ দূৰণিৰ পৰা প্ৰত্যেক দিনাই হাজাৰ হাজাৰ ভকত বৈষ্ণৱৰ আগমন ঘটে। আৰু এই দূৰণিবতীয়া ভকত বৈষ্ণৱৰ জিৰণিৰ বাবে জিৰণি কক্ষৰ ব্যৱস্থা আছে, য'ত গা পা ধোৱাৰ সুব্যৱস্থা আছে। আৰু আমি তাতে গৈ আমাৰ লগত লৈ যোৱা সাজ পোছাক পৰিধান কৰি যথাসময়ত মূল সত্ৰগৃহলৈ প্ৰৱেশ কৰিম। এয়াই বাসুদেৱ থান দে হা, এয়াই নৱা সত্ৰ বাসুদেৱ থান যে আমি যে আহিছোঁ এয়াই। ধূপ ধূনা আৰু বন্তি প্ৰজ্বলনৰ কাৰণে কাষতে এটা সুকীয়া ঘৰ আছে, য'ত আপুনি সুশৃংখলিতভাৱে গৈ বন্তি প্ৰজ্বলন কৰিব পাৰিব। আৰু লোকবিশ্বাস যে ইয়াতে বন্তি প্ৰজ্বলন কৰিলে মনৰ কামনা পূৰণ হয়, আৰু সেয়েহে আমিও ইয়াতে মনৰ কামনা পূৰণৰ অৰ্থে বন্তি প্ৰজ্বলন কৰিলোঁ। প্ৰাচীন কালত কুন্দিল ৰাজ্যত ভীষ্মক ৰজাৰ কন্যা ৰুক্মিণী দেৱীয়ে কৃষ্ণক পতি হিচাপে পাবলৈ আকুলিত হৈছিল আৰু বিশ্বকৰ্মাৰ হাতেৰে এভাগ বিষ্ণু মূৰ্তি নিৰ্মাণ কৰি সদায় পূজা অৰ্চনা কৰিছিল। আৰু ভগৱান কৃষ্ণই যেতিয়া স্বয়ম্বৰত ৰুক্মিণী দেৱীক জয় কৰি লৈ গৈছিল, তাৰ পাছত এই মূৰ্তিভাগ কিন্তু বহুত বছৰ ধৰি বহু শতাব্দী কুন্দিলতে লুপ্ত হৈ আছিল। কালক্ৰমত আহোম ৰজা জয়ধ্বজ সিংহক বাসুদেৱে সপোন দেখুৱাইছিল আৰু তাৰ পাছতে এই মূৰ্তিভাগক ইয়াত স্থাপন কৰি পূজা অৰ্চনা কৰা হৈছিল। আৰু তেতিয়াৰ পৰা এতিয়ালৈকে ভক্তৰ এই মূৰ্তিভাগ চাবলৈ প্ৰত্যেক দিনে লানি নিচিকা হাৰি এনেদৰে দেখা পোৱা যায় বাসুদেৱ থানত। প্ৰিয় দৰ্শকসকল, বাসুদেৱ মূৰ্তিৰ এক আভাস দূৰৰ পৰা দিবলৈহে অলপ চেষ্টা কৰিছোঁ, কাৰণ ওচৰৰ পৰা কেমেৰা নিয়াৰ অনুমতি যিহেতু নাই। গতিকে আপোনালোকে ওচৰৰ পৰা স্বচক্ষে প্ৰত্যক্ষ কৰিবলৈ নিশ্চয় এবাৰ ইয়ালৈ আহক আৰু বাসুদেৱ মূৰ্তিৰ ওচৰত আঁঠু লওক। আপোনাৰ মনৰ কামনা নিশ্চয় তেওঁ পূৰণ কৰিব। বাসগৃহটোৰ য'ত মূল মূৰ্তিভাগ ৰাখিছিলে তাৰ চাৰিওপাশে ভিডিঅ' কৰাৰ চেষ্টা কৰিছিলোঁ, কিন্তু মোৰ মোবাইলটো বেয়া হৈ গ'ল। মানে ভিডিঅ' কৰিব নোৱাৰা অৱস্থা হৈ গ'ল, কোলা মোলা হৈ গ'ল। তাৰপৰা মোৰ মোবাইলটো ছুইচ অফ কৰি ছুইচ অন কৰিছোঁ। তাৰপিছত এজনৰ গম পালোঁ ড্ৰোন এখন বোলে ওপৰত উৰাইছিলে, বিকল হৈ গ'ল। সেইকাৰণে ময়ো তাত ভিডিঅ' কৰাৰ পৰা বঞ্চিত থাকিলোঁ। তাৰপিছত ভাবিছোঁ ভগৱান বোলো মই আৰু এইডোখৰত ভিডিঅ' নকৰোঁ, মোৰ কেমেৰাটো ভাল কৰি দিওঁ। তাৰপৰা মোবাইলটো অলপ পিছত ভাল হৈ থাকিব। সঁচাকৈয়ে মানে ইয়াতে শক্তিৰ জাগ্ৰত হৈ আছে। আপোনালোক সকলো আহক, ইমান মানুহৰ ভিৰ আছে ইয়াত, যথেষ্ট ধুনীয়া পবিত্ৰ স্থান। আৰু প্ৰমাণ মই নিজে পাইছোঁ, আপোনালোকে সকলোৱে পাব আৰু বহুত ৰাইজে পাইছে প্ৰমাণ। মই আজি আচৰিত খাই গ'লোঁ। আচৰিত খোৱাৰ পিছত এইবাৰ পিছে ভাত খোৱাৰ পাল, আৰু লগত লৈ যোৱা চাউল মুঠি এইদৰে আমাৰ ভকতসকলে ৰন্ধাৰ আৰম্ভ ইতিমধ্যে কৰি দিলে। দালি বনাবলৈ পিছে যোগাৰ কৰি দিছিল আমাৰ গাঁৱৰে খুৰীদেউ নবৌ সকলোৱে। ইমান বেয়াত পাৰিব খাব। ভকতে ৰন্ধা সিদ্ধ মুঠি কোনো হোটেলৰ খাদ্যই টক্কৰ দিব নোৱাৰে। ভোকৰ ভাত কাৰণে নে নাজানো, কিন্তু সঁচাই বৰ ধুনীয়া আছিলে। অমৃত যেন লাগিছিলে সেই ভাত সাজ। কি ল'লে কালে কালে ৰ'ব, এজনে ফুল লৈছে চব, মানে কাৰোবাক মনে মনে ঠিক কৰি থোৱা নাইতো ফুল দিবলৈ। কোনোবা আছে? কোনোবা এজন আছে? নহ'লে গোলাপ ফুল ল'লে, তাকো ৰঙা। অ' বগাদা, নবগৰাকীক কৈ সেইটো কৰি দিয়ক, নবগৰাকীক কৈ সেইটো কৰি দিয়ক। লাজ কৰিছে। পানীকা খালে ঘৰলৈ লৈছে ন, আৰু গোলাপ ফুল পৰা খালে ল'লে সেইটোৱে নাজানো। কাৰোবাক দিব, পক্কা দিব কাৰোবাক। চব এয়া ৰঙা, দেখিবলৈ ধুনীয়া।
অ' খুৰী কি ল'লে লক্ষী ফটোৱাখন লৈছোঁ গোটেই ধনৰ ভাণ্ডাৰটোৱে লৈ ল'লে বাসুদেৱলৈ আহিছোঁ যখন ধনৰ ভাণ্ডাৰটো লৈ ল'লে ভাণ্ডাৰটোহে লৈছোঁ চাইকেল এখন লগত লৈ আহিছিলে নেকি নেদেখিলো যে কিছু হাঁহি ধেমালিৰ পাছত এয়া আমাৰ উভতনি যাত্ৰা এবুকু ভাল লগা অনুভৱ বুকুত সাঁচি আমি আগবাঢ়িলোঁ পুনৰ যান্ত্ৰিকতাৰ মাজলৈ পিছে ৰ'ব আপোনাক আমাৰ কণ্ডাক্টৰজনক চিনাকি কৰাই দিয়া নহ'লেই নহয় তেওঁ পিছে ব্যস্ত এতিয়া বাকী পইচা হিচাপ নিকাচ কৰা ধেমালি কৰিছোঁ পিছে এওঁ হৈছে আমাৰ মৰমৰ ভূপেন ককাইদেউ যাৰ অবিহনে এই তীৰ্থযাত্ৰা সম্ভৱ নহ'লহেঁতেন গতিকে তেওঁক আৰু লগতে এই যাত্ৰাত সহযোগ কৰা প্ৰত্যেকজন ব্যক্তিকে আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ প্ৰিয় দৰ্শকসকল আপোনালোকে বাসুদেৱ থানলৈ আগতে কেইবাৰ আহিছে এটা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবচোন যদিহে ভাল পাইছে সকলোকে শ্বেয়াৰ কৰিব মহাপ্ৰভু বাসুদেৱে সকলোৰে কুশল কৰক তাৰ কামনাৰে আজিলৈ আহিছোঁ ধন্যবাদ